মই বেয়া মানুহ মই চবতকে বেয়া মানুহ মই অসমৰ চবতকে ভিক্টৰ দৰে কণ্ট্ৰভাৰ্চিৰ পিছত বেতাল দা ডিম্পু দা একেলগে লাইভত দেখিবলৈ পোৱা গৈছে ধ্ৰুৱ কথাখিনি আছে চাওকচোন আপোনালোকে সেইকাৰণে ধ্ৰুৱ দাসৰ ব্ৰইলাৰৰ দৰে মানুহ যদি চলাব নোৱাৰে ৰেষ্টুৰেণ্টে নচলাই নাপায় এটা সঁচা কথা ঐ ধ্ৰুৱ ইজি বলেৰো কিনছি মানুহ 120 টকাৰ মৰা ব্ৰইলাৰ খুৱাইছি কোম্পানী নাই আকৌ 2 দিন আগতে মৰছি বোলে ব্ৰইলাৰ কেইটা এটা চলি ফটকে জাপ মাৰি কিনে মৰি গৈছে চাবিচোন এটা চলি ভিডিঅ'টোত থাপকে জাপ মাৰি মৰি গৈছে ব্ৰইলাৰটো দেখা পাই কিনে ই বেতালে এই HMPV কিবা এটা নতুন ভাইৰাছ আহিছে সেই ভাইৰাছ থকা মুৰ্গী কিনি আনছি ই বলেৰো কিনা বুলি কৈছি বলেৰো ই সব বেমাৰী মুৰ্গী ভিক্টৰ দা আপনি যে বেংগালুৰুত যে প্ৰগ্ৰামটো কৰলাক কেনে লাগছিল ফিলটো কেনে ভাই বেংগলোৰ মানে মই এটা কথা কৈ আছো অসমৰ বাহিৰত অসমীয়া মানুহৰ যিটো আবেগ সেইটো এটা নেক্সট লেভেল আবেগ মই তহঁতক মই চাম মই গোটেইকেইটা ষ্টেট ঘূৰি ফুৰো মোৰ তাৰমানে গোটেইকেইটা ষ্টেটতে ষ্টুডেণ্ট আছে মোৰ এতিয়া নতুন এটা গানো আহি আছে তহঁতে অসমৰ বাহিৰ মই এটা কথা কওঁ দেই এই চা ডিম্পু এতিয়া ডিম্পুক কৈ কি লাভ বাৰু ডিম্পু আজিকালি ডাঙৰ মানুহ সি লাডাখ মই ডাঙৰ তোক বাৰে বাৰে কৈ থাকে মই বাগা মানুহ নহয় আমাৰ তাতে কমেন্ট কৰিছে ছোৱালী এটা নলবাৰীৰে ছোৱালী এলিশন বুলি তাৰ ভিডিঅ' বহুত ভাল লাগে সৰু ছোৱালী এটা যি আছে হিন্দু ইয়াৰ কেৰেক্টাৰ ঠিক নহয় বহুত কমেন্ট কৰি আছে কেৰেক্টাৰ ঠিক নহয় ইয়াৰ মই ক'লো তো ইয়াৰ কেৰেক্টাৰ নহয় যিমান চিৰিয়াছ কথা চলি নাথাকক মই চিৰিয়াছ কথা পাতি আছিলো ইয়াৰ কেৰেক্টাৰ ঠিক নহব নহয় মানে বহুত কমেন্ট আহি কৰি আছে আমাৰ ৰিপ্লাই দিয়া নাই বোলে সেইকাৰণে মই কৈ দিছো মই ভাল ভিডিঅ' বনাম বুলি কৈছো কিয় সেনেকে কওকচোন ইয়াৰ কেৰেক্টাৰ ঠিক নহব ই চলি ঠিক নাই ই মানে অকল খাৱাৰ ধান্দাত গম পাইছে নাই মানে খানাৰ লোভ আছে তো তাৰ লোভ আছে চবৰে ভাতৰো বা কিবা চবৰে লোভ আছে তাৰ লোভ এটা আছে লোভ এটা আছে সেনেকুৱা একো নাই হেৰি হৈছে মানে ভণ্টিয়ে বহুত সৰু তাই ক্লাছ 5 ই চলিটো ই সলনি হবা নোৱাৰে আপুনি ইমান চিৰিয়াছ কথা চলি আছিল আপুনি মোৰ ভিডিঅ' চিৰিয়াছ কথাৰ মাজত সি এটা কমেন্ট কৰি সি আকৌ মোকে আকৌ মানে আপুনি হেৰি কথা not only Bangalore. I'm talking about something else. মানে অসমৰ বাহিৰত মানে মই আজি এতিয়া মাঘ বিহুৰ সময়ত মই আজি ষ্টেটৰ বাহিৰত আছো তো যিটো বেয়া লাগে ন সেই বেয়া লাগাটো ফিল কৰবা নোৱাৰো আপুনি কৈছে মোক এটা কথা মই আপোনাক মই কি কম মানে মই কৈ আছো হবা পাৰে মই কল্ড ড্ৰিংকছ খাই আছো কিন্তু কল্ড ড্ৰিংকছতো মজা নাই এইটো কিবা বেয়া বস্তু নেকি এক্সেক্টলি কিন্তু সেইটো বেছি নাখাব ভিক্টৰ দা চেনি বহুত থাকে তাতে বেছি চেনি আমাৰ দেহাৰ কাৰণে হানিকাৰক ন মই এনেকে নাখায় এনেকে খাই কি কৰিম আমি তৰা যদি কয় চেনি নাখাব তাক মই সদায় আপেল লগতে দেখা পাইছো মা কামাখ্যা ওপৰত লাইভত কব ইচ্ছা নাই গীতাশ্ৰীক চিনি পাম নাই তই মোৰ লাইটটো হৈ গেল ভিক্টৰ দা আৰু হ'ব দিয়ক আৰু লাইভটো মানুহবিলাক বৰ হৈছিল আহিলে যাই আছে 9,000 আছিল 8,000 হ'ল ডিম্পু মানে কেনেকুৱা দেখিছা নাই পুৰা একদম কনচিয়াছ মানে মোৰ আজি ফলোৱাৰ্ছ নাই মানে মই আজি মোৰ মানুহ নাই নহয় মানে বহুত সময় হ'ল না সেইকাৰণে ক'লো আৰু
চবে জুই পুৱাই ঠিক আছে আছে, তই মেইন তই যি ইচ্ছা তাকে কৰ। আমি লগ হওঁ একদিন চবে আমি 26 তাৰিখ এটা কাম কৰ, 26 এটা কাম কৰ, 26 তাৰিখে চবে লগ হ'ম। একদম অসমৰ চবতকে ডাঙৰ কোলাবৰেচন থাকব এইটো, হ'ব আৰম্ভ হব এই দোস্ত দি, ইয়েছ অৰ নো? একদম এই দোস্ত এই দোস্ত আৰম্ভ হব সেই দোস্ত দি। আৰু এটা কথা মই আকৌ কলো, কোনোবাই যদি নাই শুনা মই নাজানো, মোৰ ভুল হৈছে। মই বেয়া মানুহ বে, মই নাই বেয়া নাই মানুহ, একো নাই এনকে নকওঁ এনকে আপুনি নকওঁ বহুত ভাল মানুহ, বহুত ভাল মানুহ। মই বেয়া মানুহ, মই চবতকে বেয়া মানুহ। মই অসমৰ চবতকে এই নাই নাই কিয় মানে কয় পেলাই দিব লগা মানুহটো মই। সেই নাই নাই সেনেকে নাই নাই এনকে নকৰে এনকে নকৰে ঠিক আছে, আই এম চৰি।